হেল্ল' এভৰিৱান আপোনালোক সকলোকে নমস্কাৰ জনাই মোৰ এটি নতুন মিনি ব্লগলৈ ওয়েলকাম জনাইছোঁ। আজি এটি জোৰোণ মেকআপ কৰিবলৈ আহিছোঁ। এয়া আপোনালোকে দেখিছেই স্কিনটো ডাস্কি এণ্ড পিগমেণ্টেড হয়। তো ডাস্কি এণ্ড পিগমেণ্টেড স্কিনত কেনেদৰে মেকআপটি কৰে সম্পূৰ্ণকৈ ভিডিঅ'টি চাই লওঁ আহকচোন গাইজ। ডাৰ্ক চাৰ্কল হাইড কৰিবলৈ মই ইউজ কৰিছোঁ অৰেঞ্জ কাৰেক্টৰ। নেক্সট এটি ডাৰ্ক কনচিলাৰ ইউজ কৰি এপ্লাই কৰিছোঁ ফাউণ্ডেশ্যন এণ্ড হাইলাইটিং কনচিলাৰ। তাৰপিছত বাকী থকা কামখিনি কৰি মই এয়া মেকআপটো কমপ্লিট কৰিলোঁ। এইটোৱে আছিলে আজিৰ ফাইনেল লুক। নেক্সট লোকেশ্যনলৈ যোৱালে পলম হ'ব বুলি মই ফটো ভিডিঅ' ভালদৰে লোৱা নহ'ল। এই ভিডিঅ'টি কইনাৰ ভনীয়েকজনীয়ে লৈ থৈ দিছিলে। বিফৰ জোৰোণ লুকটো আপোনালোকক ভালদৰে দেখুওৱা নহ'ল। এইটো আছিলে আফটাৰ জোৰোণ লুক। তো আপোনালোকৰ বাৰু লুকটো কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাবচোন। ভিডিঅ'টি যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি ব্ৰাইডেল মেকআপ আৰ্টিষ্ট বিচাৰি আছে দেন মোক কণ্টেক্ট কৰিব। এয়া ফাৰ্ষ্ট লোকেশ্যন আছিলে বাইহাটা চাৰিআলিৰ ওচৰতে বিহদিয়া, আৰু ছেকেণ্ড লোকেশ্যন গ্ৰেচাৰলৈ বুলি মই এতিয়া গৈ আছোঁ। ছেকেণ্ড লুকটো মই আপোনালোকক নেক্সট ভিডিঅ'টি দেখুৱাম। চ' আপোনালোকে প্লিজ ফ'ল' কৰিব। আজিলৈ বাই বাই গাইজ, থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।